মই আৰু ভাবি আছো কৰ পাম বুলি রুখি এতিয়াও লাগে নাই থার্ড লিস্টত গেল এতিয়ালৈকে তেওঁ খবৰে নাই তেওঁ সোমবাৰে মাতছি কিবা কয় এইটো সরকারে কি করবো আপনি বিজেপি চেয়ারম্যান তো কি দল কি করে কি পার্টি চেয়ারম্যান বিজেপিয়ে কৰে আমিও তো আছি না আমার কেনেকুৱা ভোট দিবা নালগিছিল না জানবা লাগিছিল সরকারে কি করবো সরকারি এতিয়া দিবা লাগবো আমাক কিবা এটা কৰি আমিতো ইমান খাবার চাবার নাই এতিয়া বানপানী কিমান মাটি চাটি পুতি গৈছে ঘৰ পাম বুলি ঘৰৰ আশাটো মৰি গেল এতিয়া কি হব থাকবা লাগবো নাকি ৰখি ৰনিন ছাৰো আমাক কি কয় ৰনিন ছাৰটো জানবাই লাগে মকলডোঙাৰ কিমান বানপানী হয় বুলি এই ছাৰে যদি বুজি নাপায় আৰু চেয়াৰমেনে যদি বুজি নাপায় চেয়াৰমেনকতো এৰি দিছে দেচোন তথাপি চেয়াৰমেনে বুজি পাব লাগিছিল না এনেকুৱা কৰিব নালাগিছিল পুখুৰীৰ পৰা মকলডোঙৰ পৰা আমাৰ ঘৰ এখন আহিছিলে সেই ঘৰখন তাৰমানে পুখুৰীৰ পৰা ভিঞ্চি মাৰি সোমালা এটা বুঢ়া হেৰিটাত আমাৰ মালিকৰ হেৰিটো আৰু ঘৰৰ পইচা সেই পইচাটো তাৰমানে আমি নাপালোঁ ফাৰ্ষ্ট কিস্তিটো সোমাইছি আৰু ছেকেণ্ড লিষ্টতো সোমাই দিলা এতিয়া আৰু সেন্দে কৈছি চেয়াৰমেনে আমাক হেৰি কি কয় আমাৰ মালিকৰ পইচাটো সেনেকুৱা সোমাই দিয়া পাই আমি বেয়া পাইছোঁ আৰু কিয় জানানা ইমান আশা কৰি আছিলোঁ ঘৰ আহিছি বোলে আমি চেয়াৰমেনে আমাৰ পৰাই কি পাছবুক আৰু হেৰি চব ডকুমেণ্টছগিলা নিয়ে আছে তোমাৰ পইচাটো সোমাইছি বুলি কয় বেংকতো 4 বাৰমান গেল তাৰপিছত পইচা সোমায়ে নাই পিছত এনেকুৱা ফাৰ্ষ্টতে সোমা নাই বুলি ভাবোঁতে সেনেতে বিচাৰিব লাগিছিল চেয়াৰমেনে বিচৰা নাই সেইকাৰণে আমি ভাবিলোঁ চেয়াৰমেনে কৈ আছে বিচাৰিম দে মই বিচাৰিম ক'ত সোমাইছি এনেকুৱা বুলি হেৰি কৈ আছিল আৰু আমাৰ ঘৰত পইচাটো এনে খুজি আছিল পইচা 5,000 দিব লাগিব বোলে এডভান্স খুজিছিলে তাৰপিছত আমি ক'লোঁ আৰু যদি পইচা লাগে আগতে পইচাটো সোমাই দি তেতিয়াহ'লে আমি মৰম কৰি পেলাই অলপ চলপ দিম বুলি এনেকুৱা কৈছিলোঁ আৰু আমাৰ ক'ব নোৱাৰো এনেকুৱা হ'ব পাৰে ল'ব পাৰে নহ'লে এনেকুৱা সোমাই দি নাখিনা সেনেতে ফাৰ্ষ্ট লিষ্টতে সোমাওঁতে সেনেতে গম পাব লাগিছিল যে পইচাটো যি সোমালা ফাৰ্ষ্টত ভুল হৈছে যদিও ছেকেণ্ড লিষ্টত এনেকুৱা ফটো উঠে সোমাব নালাগিছিল আৰু চেয়াৰমেনে জানবা লাগিছিল এতিয়া আমি ইমান আশা কৰি আছোঁ ঘৰ পাম বুলি যিমান ডকুমেণ্টছ খুজি আছে সিমান দি আছোঁ নিয়ে আছে তথাপি আমাৰ ঘৰ এতিয়ালৈকে হোৱা নাই ফাৰ্ষ্টতে আছিল আমাৰ ফাৰ্ষ্ট লিষ্টতে এতিয়া থাৰ্ডে হ'লেও পাওঁ থাৰ্ড লিষ্ট হ'লেও পাওঁ এনেকুৱা কৰি দিছে আমাৰ মালিকৰ পইচা আমাৰ কি বাবু আছিল তাৰপিছত আমাৰ মালিকৰ বাবু আছে দেউতাকৰ নাম নিমিলে সেন্দৰ যাৰ তাত পইচা সোমাইছিল সেন্দৰ দেউতাকৰ নাম নিমিলে এইটোত কেনেকুৱা আৰু বুঢ়াটোৰ ID নাম্বাৰ যি কি কয় ফাৰ্ষ্টৰ সোমাওঁতে সেন্দৰ ID আছে দে সেন্দৰ IDত আমি কিবা এটা কৰি দিম বুলি কৈছিল আৰু আমাক তথাপি আমি মনে থাকলোঁ আৰু তাৰপিছতো সেনেকুৱা ৰখি আছোঁ যাই আছোঁ চেয়াৰমেন কি কৰিলি এতিয়ালৈকে খবৰ নাই বুলি সুধি আছোঁ আৰু চেয়াৰমেনে কৈছি সেন্দৰ ID আছে সিহঁতক মিলাই হেৰি কৰি দিম কিবা এটা হেৰি কৰি দিম বুলি কৈছি তাৰপিছত আমি আশা কৰি আছিলোঁ আশা কৰি এতিয়ালৈকে নাই তাৰপিছতো আৰু 2 দিনমান হেৰি থাকি পেলাই গিলোঁ চেয়াৰমেনৰ তাত চেয়াৰমেনে ক'লা আৰু সিহঁতৰ ID বোলে ৰিজেক্ট তাৰপিছত আমি কি কৰিম যে চেয়াৰমেন হৈ পেলাই তই যদি গাঁৱৰ হেৰিটো যদি লৈ পেলাই যদি ইমান হেৰি নাই এইটোৰ কথা জানিবৰ কাৰণে তাৰপিছত ব্লগত 3 বাৰমান গেল তাৰপিছত লগ নাপালোঁ একবাৰত ভিডিঅ'ক লগ নাপালোঁ আৰু নেক্সট বাৰত গিলোঁ ভিডিঅ'ত লগ পাওঁতে বোলে কি ভিডিঅ'ই কৈছে বোলে এজনৰ তাত সুধি চাওকচোন বুলি ক'লা বোলে তাৰপিছত সি ক'লা বোলে তাৰপিছত সোধোঁতে আৰু পইচাৰ হেৰি কি কয় পইচা দিয়া হেৰিটো নহয় কি কয় এইটো পইচা মাৰি দিয়া মানুহটো এইটোক বোলে সি ক'লা বোলে তাৰপিছত হ'ব দে কিবা এটা কৰিম বুলি কৈছে বোলে আৰু
তাৰপিছত আৰু আমি কি কৰিম তাৰপিছত গিলো আৰু একবাৰ গিলো তাতেও লগ নাপালোঁ তাৰপিছত বিদুই এতিয়া সোমবাৰে মাতা বুলি কৈছে আৰু আমাৰ ভাইটি আৰু আমাৰ মালিকে গেছি আমি আৰু ইমান নাজানো না আৰু আমাৰ মালিকটো ইমান নাজানে পঢ়া চঢ়া নাই আমিও ইমান এটা পঢ়াত নাই তাৰপিছত দুখতে আছোঁ ঘৰ পাম বুলি তাৰপিছত নাপালোঁ আৰু ভাইটিক নি আছোঁ আমাৰ মোৰ ভাইটিক নি পেলাই মই আৰু ভাবি আছোঁ ঘৰ পাম বুলি ৰখি এতিয়াও লাগে নাই থাৰ্ড লিষ্টত গেল এতিয়ালৈকে তেওঁ খবৰে নাই তেওঁ সোমবাৰে মাতছি কিবা কয় এইটোত চৰকাৰে কি ক'ব আপুনি চেয়াৰমেনটো কি দলৰ হয় কি কৰে কি পাৰ্টি কৰে চেয়াৰমেন বিজেপিয়ে কৰে আমিওতো আছো না আমাৰ কেনেকুৱা কৰি দিবা নালাগিছিল না জানবা লাগিছিল চৰকাৰে কি ক'ব আপুনি চৰকাৰে এতিয়া দিবা লাগব আমাক কিবা এটা কৰি আমিতো ইমান খাবৰ চাবৰ নাই এতিয়া বানপানী কিমান মাটি চাটি পুতি গৈছে ঘৰ পাম বুলি ঘৰৰ আশাটো মৰি গেল এতিয়া কি হ'ব থাকবা লাগব নাকি ৰখি ৰনিন ছাৰো আমাক কি কয় ৰনিন ছাৰটো জানবাই লাগে মকলডোঙাৰ কিমান বানপানী হয় বুলি এই ছাৰে যদি বুজি নাপায় আৰু চেয়াৰমেনে যদি বুজি নাপায় চেয়াৰমেনকতো এৰি দিছে দেচোন তথাপি চেয়াৰমেনে বুজি পাব লাগছিল না এনেকুৱা কৰিব নালাগিছিল ইমান পঢ়া চঢ়া নাই আমাৰ ঘৰৰ মালিকটোও ময়ো ইমান এটা নাজানো তথাপি নাজানো হ'লেও এইখিনি কথা ক'লো আৰু মই